নমস্কাৰ বন্ধুসকল মই দিগন্তই পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ এই অসম টেক নামৰ ইউটিউব চেনেলত আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্ট যদি কোনোবাই হেক কৰিছে তেন্তে তাক কেনেকৈ ৰিকভাৰ কৰিব কেনেকৈ আপোনালোকে তাত লগইন কৰিব এই ভিডিঅ'টোত মই ইনষ্টাগ্ৰাম একাউণ্ট এটি কেনেকৈ ৰিকভাৰ কৰিব ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছো আপোনালোকে ভিডিঅ'টো অকলমান স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অলপ সহায় হৈছে তেনেহলে ভিডিঅ'টো লাইক কৰি দিব কিবা কথা জানিবলগীয়া বা সুধিবলগীয়া থাকিলে আপোনালোকে কমেন্ট বক্সত লিখিব অসমীয়াত এনেকুৱা অধিক টেক ৰিলেটেড কথা জানিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে আপোনালোকে ইনষ্টাগ্ৰাম এপটো অন কৰি ল'ব আৰু লগইন অপচনৰ তলতে থকা ফৰগেট পাছৱৰ্ড অপচনটোত ক্লিক কৰি দিব এতিয়া ইয়াতে আপোনালোকৰ আইডিটোৰ ইউজাৰ নেমটো দিব লাগিব যদি হেকাৰে চেঞ্জ কৰিছে ইউজাৰ নেমটো তেন্তে কেনেকৈ উলিয়াব পাৰি হেতু মই আপোনালোকক কম কিন্তু আপোনালোকে যদি ইউজাৰ নেমটো জানে তেনেহলে ইউজাৰ নেমটো ইয়াতে লিখি দিব আৰু ফাইন্ড একাউণ্টত ক্লিক কৰি দিব ফাইন্ড একাউণ্টত ক্লিক কৰাৰ পিছত ইয়াতে যিকিটা ফোন নাম্বাৰ আৰু ইমেইল এড আছে হেকিটা আপোনালোকে দেখিব ইয়াতে যদি আপোনালোকৰ কোনোবাটো ইমেইল ফোন নাম্বাৰ আপোনালোকে ব্যৱহাৰ কৰি আছে তে হেতু ইমেইল বা ফোন নাম্বাৰ ক্লিক কৰি কন্টিনিউত ক্লিক কৰিব এটি ওটিপি যাব হেতু বহালে আপোনালোকৰ ৰিকভাৰ হ'ব কিন্তু হেকাৰে যদি এইখিনিও চেঞ্জ কৰিছে তেনেহলে তলত থকা নো লংগাৰ হেভ এক্সেস টু দিস অপচনটোত ক্লিক কৰি দিব এতিয়া যেটো ইমেইল এড আছে হেতু দেখিব কিন্তু তাত ক্লিক নকৰি আপোনালোকে ট্ৰাই এনাদাৰ ৱে অপচনটোত ক্লিক কৰি দিয়ক আৰু ইয়াতে কেইটামান আপোনালোকে অপচন দেখিবলৈ পাব তাৰে ভিতৰত আপোনালোকৰ একাউণ্ট যদি হেক হৈছে তেনেহলে মাই একাউণ্ট ওয়াজ হেকড অপচনটোত ক্লিক কৰিব আৰু নেক্সট অপচনটোত ক্লিক কৰি দিব এতিয়া ইয়াতে থকা প্ৰথম অপচনটো ক্লিক কৰিব ইয়াতে এটি সেলফি ভিডিও ৰেকৰ্ড হ'ব যেটো আপোনালোকে নিজে কৰিব লাগিব যাৰ একাউণ্ট আছিল সেইজনে কৰিব তাৰে প্ৰথম অপচনটো ক্লিক কৰি নেক্সট অপচনত ক্লিক কৰি দিয়ক আৰু ইয়াতে এটি ইমেইল দিব যেটো এক্টিভ ইমেইল হয় যেটো আপোনালোকে ব্যৱহাৰ কৰি আছে লগইন কৰিব পাৰে ইনবক্স চেক কৰিব পাৰে তেনেকুৱা এটা ইমেইল ইয়াতে দি দিব আৰু ইমেইলটো এন্টাৰ কৰি সাবমিট অপচনটোত ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে এটি ওটিপি যাব আপোনালোকৰ ইমেইলত ওটিপিটো ইমেইলৰ ইনবক্সত গৈ আপোনালোকে চেক কৰক আৰু তাত যেটো ওটিপি দিয়া আছে হেতু ইয়াতে বহুৱাই দিয়ক কনফাৰ্ম অপচনত ক্লিক কৰাৰ পিছত অলপ লোড ল'ব আপোনালোকে অপেক্ষা কৰিব আৰু সেলফি ভিডিওটো ৰেকৰ্ড কৰোতে আপোনালোকে খেয়াল ৰাখিব যাতে আপোনালোকৰ পাছফালে কোনো বেলেগ ব্যক্তি নাথাকে বেলেগৰ যাতে ফেস এই ভিডিওটোত নাহে আৰু বেলেগ যাতে কোনো বস্তু আপোনালোকৰ মুখৰ ওচৰত নাথাকে ফোনটো আপোনালোকে আই লেভেলত ল'ব বেছি তলত নাৰাখিব বেছি ওপৰতো নাৰাখিব মুখখন ভালকে উঠাকৈ চকুৰ লেভেলত ৰাখিব তাৰ পিছত নেক্সট অপচনত ক্লিক কৰি দিয়ক আৰু এটা ক্যামেৰা অ্যাক্সেস খুজিব আপোনালোকে ক্যামেৰা অ্যাক্সেসটো ইয়াতে এলাউ কৰি দিব এতিয়া ইয়াতে এটি সেলফি ভিডিও ৰেকৰ্ড হ'ব যেনেকৈ ঘূৰণিয়াটো চাৰিফালে আপোনালোকে তিনিটা ভাগ দেখিছে হেফালে বেলেগ বেলেগ এটি কাৰ্চিন দিয়া যাব সেই হিচাপত যিফালে কাৰ্চিনটো থাকে হেফালে আপোনালোকে মুখখন ঘূৰাই দি ভিডিওটো ৰেকৰ্ড কৰিব সম্পূৰ্ণ ৰেকৰ্ড হোৱাৰ পিছত এনেকৈ এখন পপআপ আহিব আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব আৰু যদি ভিডিওটো ভাল হোৱা নাই তেনেহলে তলত থকা ৰিটেক ভিডিও অপচনত ক্লিক কৰিব পাৰে সাবমিট অপচনত ক্লিক কৰাৰ পিছত এনেকৈ এখন উইন্ডো পপআপ হ'ব তাৰ পিছত ডান অপচনটোত ক্লিক কৰি দিয়ক ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে যেটো ইমেইল ইয়াতে দিছিলে তাত এটি ইমেইল যাব সেই ইমেইলৰ হিচাপত আপোনালোকে ফলো কৰিলে আপোনালোকৰ একাউণ্টটো ৰিকভাৰ হৈ যাব আৰু আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্টটো যদি হেক কৰি হেকাৰে ইউজাৰ নেমটো হলাই দিছে তেনেহলে তাক কেনেকৈ ৰিকভাৰ কৰিব মই হেতু কৈ দিছো প্লে ষ্টৰত গৈ আপোনালোকে ইনষ্টাগ্ৰাম সাৰ্চ কৰক ইনষ্টাগ্ৰামত ক্লিক কৰি ডেভেলপাৰ কন্টেক্ট বুলি এটি তলত অপচন দেখিব ইয়াতে ক্লিক কৰক আৰু ইমেইল অপচনত ক্লিক কৰি দিয়ক জিমেইল সিলেক্ট কৰিব আৰু ইয়াতে এটি ইমেইল লিখিব লাগিব ইমেইলটোত কি লিখিব লাগে হে আটাইখিনি মই ডেসক্ৰিপচনত দি দিছো ডেসক্ৰিপচনত থকা কথাখিনি আপোনালোকে ইয়াতে দি দিব আৰু মেছেজটোৰ সৈতে এখন আইডি প্ৰুফৰ ফটো আপোনালোকে ইয়াতে সাবমিট কৰি সেন্ড কৰি দিব ইনষ্টাগ্ৰামৰ পৰা ইমেইল হলে আপোনালোকে অপেক্ষা কৰক তাত যিখিনি ষ্টেপ দিয়ে সেইখিনি ফলো কৰিব আৰু তাৰ পৰা যদি পাছৱৰ্ড পঠিয়ায় সেই হিচাপত আপোনালোকে পাছৱৰ্ডটো এন্টাৰ কৰি লগইন কৰিব পাৰে পাছৱৰ্ডৰ বাহিৰে বেলেগ কিবাও আপোনালোকক সাবমিট কৰিব দিব পাৰে সেই হিচাপত যিখিনি কিবা যদি ডকুমেন্ট বিচাৰে বা অন্য কিবা বিচাৰে সেই হিচাপত আপোনালোকে সাবমিট কৰিব আৰু আপোনালোকৰ একাউণ্ট ৰিকভাৰ হৈ যাব ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ ভিডিওটো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ